নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক ইউবি মোটিভেশ্যন অসমৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ বন্ধু বান্ধৱীসকল আজি আমি আপোনালোকৰ সৈতে কথা পাতিম মাছৰাতি কুকুৰে ভুকে কিয় মাছৰাতি কুকুৰে ভুকাটো শুভ নে অশুভ তাৰ বিষয়ে কথা পাতিম যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু এনে ধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব হিন্দু ধৰ্মত কুকুৰৰ চিঞৰক অতি অশুভ বুলি বিশ্বাস কৰা হয় কোৱা হয় যে ৰাতি কুকুৰৰ চিঞৰে কিছু সমস্যাৰ ইংগিত দিয়ে হিন্দু ধৰ্মৰ প্ৰতিটো ঘটনাৰ আঁৰত নিশ্চয়ভাৱে কিবা নহয় কিবা এটা ৰহস্য থাকে কুকুৰৰ কান্দোনৰ আঁৰত আৰু কি অশুভ লক্ষণ আছে জানো আহকচোন কিছুমান বিশ্বাস অনুসৰি ৰাতি কুকুৰৰ চিঞৰে আগন্তুক সংকটৰ ইংগিত দিয়ে কোৱা হয় যাৰ কুকুৰে ঘৰৰ বাহিৰত চিঞৰে কিবা অশুভ খবৰ নিশ্চিতভাৱে তেওঁলোকৰ ঘৰত শুনা যায় লগতে কোৱা হয় যে আগন্তুক প্ৰাকৃতিক পৰিঘটনাবোৰ কুকুৰে ইতিমধ্যে অনুভৱ কৰিব পাৰে যেনে ভূমিকম্প ইত্যাদি সেইবাবে কুকুৰে আগতেই চিঞৰিবলৈ আৰম্ভ কৰে কিছুমান বিশ্বাস অনুসৰি কুকুৰে আটাইতকৈ বেছি চিঞৰে তেতিয়া তেওঁলোকৰ চৌপাশে কিবা অশুভ শক্তি থাকে এক নম্বৰতে কোৱা হয় যে কুকুৰে চিঞৰি নিজৰ ঐক্যৰ শক্তি দেখুৱায় এটা কুকুৰে চিঞৰিলে আনটোৱেও চিঞৰিবলৈ আৰম্ভ কৰে দুই নম্বৰতে কোৱা হয় যে ঘৰৰ পৰা ওলাই আহোঁতে যদি আপোনাৰ ঘৰৰ সন্মুখত কুকুৰ এটাই চিঞৰি থাকে তেন্তে সেয়া কোনো অশুভ ঘটনাৰ লক্ষণ সেইবাবে যেতিয়াই বাহিৰত কুকুৰে চিঞৰি থকা দেখা যায় তেন্তে কিছু সময় অপেক্ষা কৰি ঘৰৰ পৰা ওলাই আহক কিছুমান বিশ্বাস অনুসৰি যদি কোনো ব্যক্তিৰ দুৱাৰত কুকুৰে অবিৰতভাৱে ভুকি থাকে তেন্তে সেয়া পৰিয়ালত ধনৰ ক্ষতি হ'বলৈ গৈ আছে এইটো বিশ্বাস কৰা হয় যে যদি কোনো ব্যক্তিয়ে খাদ্য খাই আছে আৰু একে সময়তে কুকুৰৰ চিঞৰ শুনা গৈছে তেন্তে সেয়াও এক অশুভ লক্ষণ প্ৰিয় বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ